বাপরে, এই মহাপুরুষ একদম বিন্দাস, পুরা ডোরেমনের এনিওয়ার ডোর। কিন্তু রব, এইজন তো ডোরেমন নহয়, এজন তো জিন্দা হিউম্যান। ডিনাৰ কৰিবলৈ আমেৰিকাৰ পৰা অষ্ট্ৰেলিয়া, ব্ৰেকফাষ্ট কৰিব লাগে চাইনা, আৰু যদি ওচৰৰ পাজৰৰ দোকানত যদি কিবা বস্তু নাপায় কোনো কথাই নাই আৰু ডাইৰেক্ট ৰাছিয়া। এই মানুহজনে পাইছিলে এয়াৰপ্লেন কোম্পানীৰ আনলিমিটেড ট্ৰেভেল টিকেট। লাষ্ট 30 বছৰত কি ইউজ কৰিলে আপোনাৰ মাথা নষ্ট হৈ যাব। টম স্টাকাৰ, এখনত তাত ইউনাইটেড এয়াৰলাইন্স কোম্পানীৰ আনলিমিটেড ট্ৰেভেল পাছ আছিল। ইউনাইটেড এয়াৰলাইন্স কোম্পানীয়ে এটা স্কিম ওলাইছিলে য'ত 2 কোটি টকা দিয়ক আৰু আনলিমিটেড ট্ৰেভেল কৰক, মানে যিমান ইচ্ছা সিমান। আৰু এই সুযোগ লৈ এই মহাপুৰুষজনে মানে টম স্টাকাৰে ট্ৰেভেল এডিক্টেড নাচাই কিয়, কেতিয়াবা কেতিয়াবাতো বহে ফ্লাইটত জুতি লোৱাৰ কাৰণে যে য'ত যাই আছে গুচি যাও, আহিম তো ৰিটাৰ্ণ তো হ'ব ফ্ৰীতে। ইউনাইটেড এয়াৰলাইন্স কোম্পানীৰ মাথা বেয়া হৈ গ'ল। মানে ভাবক না, $3 মিলিয়ন ট্ৰেভেল আজিলৈকে কৰিলে, মানে সেই সময়ত মানে 25 কোটি টকা ট্ৰেভেল কৰি লৈছে। এয়াৰ হোষ্টেছ পাইলট চবৰে লগতে দোস্তি হৈ গৈছিলে। ফ্লাইটত উঠাৰ লগে লগে পাইলটে সোধে আজি ক'ত যাব ওলাইছে ফ্ৰীত। মানুহজনৰ জোচ নাচাই কিয়, ছোৱালীক ডেটত লৈ যাব লাগে ৰোম গুচি যায়, কান্দে বৰ হৈ আছো টকিঅ গুচি যাও, ইয়াত কফি ভাল নহয় ইউকেৰ ষ্টাৰবাক্সৰ পৰা কফি খাই আহো। একবাৰ তো এখেতে 12 দিন ফ্লাইটত টাইম কটাইছে বিনা এয়াৰপৰ্টৰ পৰা ওলাই। বুজি পালে ন? তেতিয়াৰ পৰা কোনো এয়াৰলাইন্স কোম্পানীয়ে এনেকুৱা টিকেট ইস্যু কৰা নাই। লাইক সাবস্ক্রাইব কৰি দিব।